हेलो एवरीवन पुनर्बार আকৌ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলো পোনপ্ৰথমে মেডাম মেফিৰ শুভকামনা জনালো আপোনালোক সকলোকে আৰু আমি গৈ আছো এতিয়া আমি চাৰিটা গৈ আছো মেডাম মেফি লাইব্ৰেৰী আমাৰ ঘৰৰ ওচৰতে মানে অকমান দূৰ হয় আৰু গৈ আছো নতুন গৈ যেহেতু পাতিছে এবাৰ লগাই দ্বিতীয়বাৰ আৰু বতৰটো ইমান গেলা বতৰত আমি গৈ আছো স্কুটিত আৰু ঠাণ্ডাটো কেনেকুৱা মাৰিছে আপোনালোকৰ ফালে বৰষুণ দিছে নে ক'বচোন দেই এইফালে বাৰু বৰষুণ দিয়ে আছে কিন্তু আমি ওলাই যোৱাৰ সময়ত বৰষুণটো এৰিলে বাৰু তথাপিও বহুত ঠাণ্ডাতে আমি গৈ আছো আৰু এয়া প্ৰথম আমি সোমাই গলো মেইন গেটখনেদি তাৰ পিছতে এটা কথা কওঁ দেই এইখন যে দেখিছে এটা বস্তু দেখাইছো মানে এইখন এখন স্কুল এই গছখিনি যে দেখিছে তাৰ ভিতৰতে স্কুল এখন সোমাই আছে আৰু বহুত ধুনীয়া তাতে মোৰ স্কুলীয়া জীৱনৰ মানে পাতনি মেলিছিলো প্ৰথম তাত মই 7 লৈকে পঢ়িলো তাৰ পিছত বাৰু গুচি গলো ইয়াৰ পৰা মই আৰু কিনো কম একদম বহুত দুখৰ দিন আছিল সেইবোৰ একদম কান্দি স্কুল আহিছিলো মানে বহুত মানে কষ্ট দিয়া যেন পাইছিলো আৰু তেতিয়া আৰু এই আমি ফাইনালি পাই গলোহি আমাৰ মেইন জেগাত তাৰ পিছতে আহি মেলি চাহটা খালো খাই বৈ বহি আছো আৰু আমি একোটো বুজি নাপাও এই আমাৰ পুলিন পুঠাসকলক স্মৰণ কৰিছে আমাৰ জ্যেষ্ঠসকলে যিবোৰ নীতি নিয়ম থাকে সেইবোৰ কৰি আছে আমি বহি আছো শুনি আছো একো বুজি নাপালো তাৰ পিছতে এয়া মোৰ লগৰটো বিয়া চিয়া পাতি একেবাৰে ছোৱালী ডাঙৰে কৰিলে আৰু মোৰ অৱস্থা কি দেখিছেনে ঘৰতে বহি বুঢ়ী হৈ গৈ আছো আপোনালোকৰ অকমানো বেয়া নালাগে নে ল'ৰা এটা চাই দিব মোৰ কাৰণে সোনকালে বিয়াখন হৈ যাওঁ কিমাননো মাৰ লগত কাজিয়া লাগি থাকিম শাহুমাৰ ওচৰতো যাওঁ আকৌ কাজিয়া লাগিবলৈ শাহুমাজনী ৰখিয়ে আছে চাগে মূৰত কাজিয়া লাগিবলৈ সেয়া তাৰপিছতে আমি খাবলৈ বহিলোঁ কিমানো ধেমালি কৰিম হয় নহয় সেইকাৰণে খাই ল'লোঁ পটককৈ পেটটো অকণমান ভৰাই ল'ব লাগিব হয়নে খাই বৈ হৈ গ'ল আমাৰ অকণমান নৃত্যটো প্ৰদৰ্শন কৰিলোঁ তাৰপিছতে একদম আন্ধাৰ হওঁ হৈছে সেইকাৰণে ঘৰলৈ গুচি যাওঁ বুলি ভাবিলোঁ কিন্তু লগৰটো একেবাৰে টানি তাৰ ঘৰত ভৰালেগৈ আমাক তাতো আকৌ চাহ খালোঁ চাহ খাই মেলি আমাৰ একদম কথাৰ মেল বহিলে তাতে আমাৰ 1 ঘণ্টামান পাৰ হৈ গুচি গ'ল আৰু এতিয়া আমি যাবলৈ হ'ল যাওঁগৈ কাৰণ এপিনে আমাৰ বাঘ ওলাই হাতীও ওলাই কেতিয়াবা সেইকাৰণে আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আজিলৈ বাই বাই আৰু মোৰ ভিডিঅ' চাই থাকিব দেই আপোনালোকে